নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজত গান্ধী জয়ন্তীৰ বিষয়ে কিছু কথা অৱগত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। গান্ধী জয়ন্তী জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটোত পালন কৰা হয়। তেখেতৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। তেখেতৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচান্দ গান্ধী। তেখেতৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। তেখেতে প্ৰাথমিক শিক্ষা পোৰবন্দৰতে আৰম্ভ কৰিছিল আৰু হাইস্কুলীয়া শিক্ষা ৰাজকোট উচ্চ বিদ্যালয়ত লৈ প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল। তেখেতে কলেজত পঢ়ি থকা সময়ছোৱাতেই মাত্ৰ 13 বছৰ বয়সতেই কস্তুৰবাইক বিয়া কৰাইছিল। তেখেতে 1887 চনত বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ গৈছিল। 1891 চনত বেৰিষ্টাৰী পাছ কৰি পুনৰ জন্মভূমি ভাৰতলৈ উভতি আহিছিল। ভাৰতলৈ আহি তেখেতে মুম্বাই উচ্চ ন্যায়ালয়ত আইন ব্যৱসায়ত নামি আব্দুল্লা এণ্ড কোম্পানীৰ গোচৰ এটা পৰিচালনা কৰিবৰ বাবে 1893 চনত দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰি নাটালত উপস্থিত হৈছিল। নাটালত ব্ৰিটিছৰ উপনিৱেশ আছিল। ব্ৰিটিছসকলে তাত থকা ভাৰতীয় ব্যৱসায় আৰু শ্ৰমিকসকলক নানাভাৱে হাৰাশাস্তি কৰিছিল। ভাৰতীয়সকলে এই কথা লৈ গান্ধীজীৰ কাষ চাপিছিল। তেখেতে কৰা বিৰামহীন অহিংসা নীতি আন্দোলনৰ ফলত ইংৰাজসকলে ভাৰতীয়সকলৰ দাবী মানিবলৈ বাধ্য হৈছিল। অৱশেষত 1914 চনত তেওঁ পুনৰ ভাৰতলৈ উভতি আহে। 1919 চনত ইংৰাজৰ দ্বাৰা জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিল। ইয়াৰ প্ৰতিবাদ স্বৰূপে গান্ধীজীয়ে 1920 চনত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ লয় আৰু কাৰ্যক্ৰমে অনশন, লোণ আইন ভংগ, সত্যাগ্ৰহ, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, বিদেশী বস্তু বৰ্জন, খাদীৰ প্ৰচলন আদিৰ নেতৃত্ব কৰি তেখেতে কেইবাবাৰো জেললৈ যাবলগীয়া হৈছিল। শেষত গান্ধীজীৰ অটল চেষ্টাত 1947 চনৰ 15 আগষ্টত ব্ৰিটিছে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হয়। তেখেতৰ এনেবোৰ মহান কৰ্মৰ বাবেই তেখেতক জাতিৰ পিতা বা বাপুজী বুলি অভিহিত কৰা হৈছিল। সত্য আৰু অহিংসা আছিল তেখেতৰ জীৱনৰ মূল মন্ত্ৰ। দৰিদ্ৰ লোকৰ সেৱাই আছিল তেখেতৰ আদৰ্শ। 1948 চনৰ 30 জানুৱাৰীত দিল্লীত আবেলি প্ৰাৰ্থনা সভালৈ গৈ থাকোঁতে নাথুৰাম গডছেই মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰে। মহাত্মা গান্ধী বিশ্ববাসীৰ বাবে শান্তিৰ দূত আৰু অহিংসাৰ পূজাৰী আছিল।